সকলোকে নমস্কাৰ জনাইছোঁ। আজি বিশ্ববিখ্যাত গ্ৰন্থ এখনৰ কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনাসবৰ ওচৰত শ্বেয়াৰ কৰিম। এই কথাকেইটাই হয়তো আপোনালোকৰ জীৱনৰ পৰিভাষা সলনি কৰিব পাৰে। হয়তো বহুতেই কথাবোৰ আগতে শুনিছে, তেখেতসকলক আমনি কৰিব খোজা নাই। যিসকলে এই অমূল্য কথাবোৰ প্ৰথমবাৰ শুনিছে, তেখেতসকলৰ বাবে হয়তো ই সুদূৰ প্ৰসাৰী জীৱনৰ মন্ত্ৰ হ'ব পাৰে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাই থাকিবলৈ অনুৰোধ জনাইছোঁ। মানুহৰ সম্পূৰ্ণ সফলতাৰ বাবে জ্ঞান, দক্ষতা আৰু মানসিকতা মানে নলেজ, স্কিল আৰু এটিটিউডৰ গুৰুত্বৰ কথা দুবাৰ কোৱাৰ কোনো প্ৰয়োজন নাই। এই KSA নলেজ, স্কিল, এটিটিউড আমি আয়ত্ত কৰোঁ মন আৰু মগজুক ব্যৱহাৰ কৰি। মানুহ আৰু পশুৰ মাজত প্ৰধান পাৰ্থক্য হ'ল আমি চিন্তা কৰিব পাৰোঁ, কল্পনা কৰিব পাৰোঁ, বিশ্লেষণ কৰিব পাৰোঁ আৰু এই ধৰণে অৰ্জন কৰা জ্ঞান, দক্ষতা আৰু মানসিকতা আমাৰ ব্যৱহাৰ আৰু কৰ্মৰ দ্বাৰা প্ৰতিষ্ঠিত হয়। ইংৰাজীত পাৰ্চেপশ্যন শব্দটোৰ প্ৰকৃত অৰ্থ হৈছে অভিজ্ঞতা বা অধ্যয়নৰ জৰিয়তে লাভ কৰা পৰিচিতি, সচেতনতা বা বোধ শক্তি। এই পাৰ্চেপশ্যন মানে কোনো এক বিষয়ক লৈ আমাৰ মনত সৃষ্টি হোৱা অৱধাৰণা। এই অৱধাৰণা বা পাৰ্চেপশ্যন হ'ল মূল য'ৰ পৰা আমাৰ ব্যৱহাৰ আৰু কৰ্মৰূপী বৃক্ষজোপাৰ সৃষ্টি হয়। গতিকে আমাৰ ব্যৱহাৰ আৰু কৰ্ম পৰিৱৰ্তন কৰিবলৈ হ'লে আমাৰ পাৰ্চেপশ্যন পৰিৱৰ্তন কৰিব লাগিব। আৰু আমি যদি নিজৰ উন্নতি বিচাৰোঁ, আমাৰ বিহেভিয়াৰ আৰু একশ্যন, ব্যৱহাৰ আৰু কৰ্ম পৰিৱৰ্তন কৰিব লাগিব। ব্যৱহাৰ আৰু কৰ্ম পৰিৱৰ্তনৰ বাবে পাৰ্চেপশ্যন পৰিৱৰ্তন কৰিবই লাগিব। আৰু ইয়াৰ বাবে পাৰ্চেপশ্যন বা অৱধাৰণা কেনেকৈ সৃষ্টি হয় তাক বুজিব লাগিব। প্ৰথমে পাৰ্চেপশ্যন শব্দটি বুজিবলৈ দুটামান উদাহৰণ দিওঁ। আপোনাৰ পদূলিত কোনোবা আহিছে, আপুনি ঘৰৰ ভিতৰত আছে আৰু ভিতৰৰ পৰাই সুধিছে, মাইনা কোন আহিছেনো? এজন ভিক্ষাৰী আহিছে, মাইনাৰ উত্তৰ। ভিক্ষাৰী বুলি কোৱাৰ লগে লগে আপোনাৰ মনত এক প্ৰতিচ্ছবি বা অৱধাৰণাৰ উদয় হ'ব। এই পাৰ্চেপশ্যন লৈ হয়তো আপুনি আহি ভিক্ষাৰীজনক কিবা কিবি সুধিব। আপুনি কেনেকুৱা ভাষা ক'ব, কি সুধিব, এই সকলোখিনি আপোনাৰ ভিক্ষাৰী সম্বন্ধে থকা পাৰ্চেপশ্যনৰ প্ৰতিফলন হ'ব। আপুনি হয়তো বাহিৰলৈ নাহিবও পাৰে, ক'ব পাৰে কিবা এটা দি বিদায় দিয়া। আকৌ ভিক্ষাৰীৰ জেগাত যদি মাইনাই উত্তৰ দিছে, দেউতা ডাক্তৰ চাহাব আহিছে, আপুনি হয়তো দৌৰি আহি তেওঁক স্বাগতম জনাব, বহিবলৈ দিব, খা খবৰ সুধিব, বহুত আপ্যায়ন কৰি। এই দ্বিতীয় কৰ্ম আৰু ব্যৱহাৰখিনি আপোনাৰ অন্য এক পাৰ্চেপশ্যনৰ পৰা আহিছে। ভিক্ষাৰীৰ প্ৰতি বহুত দয়াশীল পাৰ্চেপশ্যনৰ মানুহজনে হয়তো অন্য ধৰণৰ ব্যৱহাৰ কৰিব পাৰে, ক'ব পাৰে কেইটামান ভাত খুৱাইও পঠোৱা। পাৰ্চেপশ্যনক কোৱা হয় একোজোৰা চশমা। আমি প্ৰতি মুহূৰ্ততে বেলেগ বেলেগ চশমা ব্যৱহাৰ কৰি ঘটনাসমূহক বিশ্লেষণ কৰোঁ। এই চশমা সলনি নকৰিলে আমাৰ কৰ্ম আৰু ব্যৱহাৰ সলনি নহয়। আৰু কৰ্ম আৰু ব্যৱহাৰ সলনি নহ'লে পৰিৱৰ্তনক স্পৰ্শ কৰিব নোৱাৰি। কাৰণ সমস্যা আমাৰ জ্ঞান, দক্ষতা বা মানসিকতাত নাই। সমস্যা আছে আমাৰ পাৰ্চেপশ্যনত। এই পাৰ্চেপশ্যন ৰূপী সমস্যা সমাধান কৰিবলৈ হ'লে চশমাযোৰ বা চশমাবোৰ সলনি কৰিব লাগিব। পাৰ্চেপশ্যন তৈয়াৰ হয় অধ্যয়ন আৰু অভিজ্ঞতা অৰ্জনৰ দ্বাৰা। কিন্তু বহু সময়ত প্ৰকৃত সত্য উদ্ঘাটন নকৰাকৈয়ে আমি এক অৱধাৰণা মনৰ মাজত তৈয়াৰ কৰি লওঁ। কাৰণ এজামশ্যন বা অনুমান নামৰ এখন হেঙাৰ আহি প্ৰকৃত সত্য সন্ধানত বাধা দিয়ে। আমি বহু কথা অনুমান কৰি লওঁ আৰু অনুমানকে সত্য বুলি ভাবি একশ্যন কৰোঁ। এটা কাহিনী আপোনালোকৰ মনত আছেনে? এজন মানুহে এটা নেউল পুহিছিলে আৰু নেউলটোক তেওঁৰ 6 মহীয়া শিশুটিৰ ৰখীয়া পাতিছিলে। মানুহজনৰ কিন্তু পেটে পেটে এটা ভয় আছিল যে নেউলটোৱে শিশুটিক কেতিয়াবা অনিষ্ট কৰিব পাৰে। এদিন মানুহজনে নেউলটোৰ ওচৰত শিশুটিক ৰাখি ঘৰৰ বাহিৰলৈ কাম কৰিবলৈ গ'ল। কামৰ পৰা উভতি আহি ৰাস্তাত দেখে নেউলটোৰ মুখখনত তেজ লাগি আছে। মানুহজনে ভাবিলে যে নেউলটোৱে তেওঁৰ শিশুটিক ভক্ষণ কৰিলে আৰু ওচৰতে পৰি থকা শিল এটা আনি নেউলটোক কোবাই কোবাই মাৰি পেলালে। ঘৰলৈ উভতি আহি মানুহজনে দেখিলে যে
শিশুটোৱে পুতলাৰ লগত খেলি আছে আৰু শিশুটোৰ ওচৰতে এডাল বিষাক্ত সাপ খণ্ড বিখণ্ড হৈ মৰি পৰি আছে। এতিয়া বুজিলেনে নেউলটোৰ মুখত লাগি থকা তেজখিনি কেনেকৈ আহিছিল, ক'ৰ পৰা আহিছিল আৰু এজামচন বা অনুমান কিমান ভয়ংকৰ হ'ব পাৰে। প্ৰকৃত সত্য অনুধাৱন নকৰাকৈ কোনো কথাৰে পাৰ্চেপশ্যন লোৱাটো উচিত নহয়। আমি যিবোৰ চশমা ব্যৱহাৰ কৰি বিভিন্ন মানুহক বিভিন্ন ৰূপে চাওঁ আৰু সেইভাৱে নিজৰ ব্যৱহাৰ তথা কৰ্ম কৰি যাওঁ, তাক এবাৰ উভতি চোৱাৰ দৰকাৰ নাই জানো? হয়তো বহু সত্য উদ্ঘাটন হোৱাত ই সহায় কৰিব। কথাখিনি মূল তত্ত্বসমূহ বিশ্ববিখ্যাত কিতাপ ষ্টিফেন কভিৰ 7 হেবিটছ অৱ ভেৰি ইফেক্টিভ পিপুল নামৰ কিতাপখনৰ পৰা লোৱা হৈছে। আগলৈ এই 7 হেবিটছ কি তাক ব্যাখ্যা কৰিবলৈ আমি চেষ্টা কৰিম। আপোনালোকে মোৰ লগত থাকি ভিডিঅ'টো উপভোগ কৰাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আগলৈকেও আমাৰ এই ভিডিঅ'বোৰ চাই থাকি কমেণ্ট দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। থেংক ইউ ভেৰি মাছ।